হেল্ল' ষ্টুডেণ্ট, আজি তোমালোকৰ ক্লাছ 12ৰ মানৱ বন্দনা কবিতাটিৰ 1 নম্বৰৰ প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিবলৈ ওলাইছোঁ। 1 নম্বৰ প্ৰশ্নলৈ চোৱা। জোনাকী আলোচনীখন কোন চনত প্ৰকাশ হৈছিল? ইয়াৰ উত্তৰ হ'ব 1889 চনত। 2 নম্বৰ প্ৰশ্ন। জোনাকীৰ প্ৰথম সম্পাদকগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। 3 নম্বৰ প্ৰশ্ন। অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক কোন? ইয়াৰ উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। 4 নম্বৰ প্ৰশ্ন। অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি হিচাপে কাক কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম কি? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালাই 1918 চনত সাতদিনীয়া বাতৰি কাকত অসমীয়া প্ৰকাশ কৰিছিল। এই কাকতখনে পিছত 3 দিনীয়া আৰু শেষত দৈনিক অসমীয়ালৈ ৰূপান্তৰিত হয়। 6 নম্বৰ প্ৰশ্ন। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? ইয়াৰ উত্তৰ হ'ব বনকুঁৱৰী। 7 নম্বৰ প্ৰশ্ন। বনকুঁৱৰীৰ কবিতাটো ক'ত প্ৰথমে প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰ হ'ব বনকুঁৱৰীৰ কবিতাটো জোনাকী আলোচনীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পাইছিল। 8 নম্বৰ প্ৰশ্ন। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথিৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব প্ৰতিমা। 9 নম্বৰ প্ৰশ্ন। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বিন বৰাগী। 10 নম্বৰ প্ৰশ্ন। প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ এই কথাষাৰ কোনে কৈছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল। 11 নম্বৰ প্ৰশ্ন। মায়াবী শব্দৰ অৰ্থ লিখা। উত্তৰ মায়াবী শব্দৰ অৰ্থ হ'ল মায়া, মোহ, ভ্ৰান্তি উপজা জীৱ। 12 নম্বৰ প্ৰশ্ন। পৰৎপৰ শব্দৰ অৰ্থ লিখা। উত্তৰ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ। গতিকে ডিয়াৰ ষ্টুডেণ্ট, আজি এইখিনিলৈকে সামৰিছোঁ। ধন্যবাদ।